আমি মাত্র তিনটা বৈশিষ্ট্যৰ ওপৰত আলোচনা কৰিম ইনশাআল্লাহ। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুনিয়াৰ বুকুত সকলোতকৈ ইউনিক আছিল, সকলোতকৈ অতুলনীয় আছিল। আল্লাহ ৰসুলক কাৰো লগত শুমাৰ কৰিব নোৱাৰি, শামিল কৰিব নোৱাৰি, কাৰো লগত তুলনা কৰিব নোৱাৰি। দুনিয়াৰ বুকুলৈ কেৱল মাত্ৰ আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামেই নহয়, বহু বেছি নবী আল্লাহ পাকে দুনিয়াৰ বুকুলৈ প্ৰেৰণ কৰিছিল। তাৰে ভিতৰত যিমানবোৰ নবী দুনিয়াৰ বুকুলৈ আহিছিল, কোনোবা নবীক আল্লাহ পাকে এখন গাঁৱৰ বাবে নবী বনাইছে, কোনোবা এজন নবীক এটা জাতিৰ বাবে নবী বনাই দিছে, কোনোবা এগৰাকী নবীক আল্লাহ পাকে নিজৰ কৌমৰ বাবে নবী বনাইছে, কোনোবা নবীক আল্লাহ পাকে এটা অঞ্চলৰ বাবে নবী বনাই দিছে। কিন্তু আমাৰ নবীক আল্লাহ পাকে এটা জাতিৰ বাবে, এটা কৌমৰ বাবে, এটা অঞ্চলৰ বাবে, এখন জিলাৰ বাবে, এখন ৰাজ্যৰ বাবে নহয়, এখন দেশৰ বাবে নহয়, বলকে গোটেই বিশ্বৰ বাবে নবী বনাই পঠিয়াইছে। সুবহানাল্লাহ। আল্লাহ ৰসুলৰ এইটো প্ৰথম বৈশিষ্ট্য। যেনে আল্লাহ পাকে পবিত্ৰ কোৰআনৰ সূৰা আৰাফৰ 59 নম্বৰ আয়াতত এলান কৰি কৈছে, নূহ আলাইহিস সালাতু ওয়াসসালামৰ ক্ষেত্ৰত আল্লাহে ক'লে, লাকাদ আৰসালনা নূহান ইলা কওমি ফাকাল ইয়া কওমি ইবুদুল্লাহ মা লাকুম মিন ইলাহিন গায়ৰু। আৰু আমি হযৰতে নূহ আলাইহিস সালাতু ওয়াসসালামক নূহান ইলা কওমি নবী বনাই প্ৰেৰণ কৰিলোঁ নিজৰ কৌমৰ ওচৰলৈকে। মাত্ৰ কৌম সম্প্ৰদায়ৰ ওচৰলৈকে নবী বনাই পঠিয়াইছে। আৰু নূহ আলাইহিস সালামে নবী হোৱাৰ পিছত নিজৰ কৌমক গৈ ক'লে, ফাকালা ইয়া কওমি ইবুদুল্লাহ, হে মোৰ কৌম, হে মোৰ সম্প্ৰদায়, আল্লাহৰ ইবাদত কৰা। মা লাকুম মিন ইলাহিন গায়ৰু, কিয়নো আল্লাহৰ বাহিৰে অইন কোনো মাবুদ নাই। আল্লাহ পাকে হুদ আলাইহিস সালাতু ওয়াসসালামৰ ক্ষেত্ৰত পবিত্ৰ কোৰআনত এলান কৰিলে, ওয়া ইলা আদিন আখাহুম হুদা। আৰু আমি হযৰতে হুদ আলাইহিস সালাতু ওয়াসসালামক আদ জাতিৰ ওচৰলৈকে নবী বনাই পঠিয়ালোঁ। নূহ আলাইহিস সালাতু ওয়াসসালামক এটা কৌমৰ বাবে, হুদ আলাইহিস সালাতু ওয়াসসালামক আদ নামৰ এটা জাতিৰ বাবে প্ৰেৰণ কৰিলে। তেনেকৈ হযৰতে শুআইব আলাইহিস সালাত, সালেহ আলাইহিস সালাতু ওয়াসসালামক আল্লাহ পাকে সামুদ জাতি, সামুদ গোত্ৰৰ বাবে আল্লাহ পাকে নবী বনাই পঠিয়ালে। মুসা আলাইহিস সালাতু ওয়াসসালামক আল্লাহ পাকে বনি ইছৰাইলৰ বাবে নবী বনাই পঠিয়ালে। কিন্তু আমাৰ নবী, বিশ্ব নবী, শ্ৰেষ্ঠ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শানত আল্লাহ পাক ৰব্বুল ইজ্জতে এলান কৰি সূৰা নিসাৰ 79 নম্বৰ আয়াতত এলান কৰি ক'লে, ওয়াৰসালনাকা লিন্নাসি ৰাসূলা। আৰু আমি এইজনা মহামানৱ, মহাপৈগম্বৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক গোটেই মানৱ জাতিৰ বাবে নবী বনাই পঠিয়ালোঁ। সুবহানাল্লাহ। আন এটি আয়াতত আল্লাহ পাকে আল্লাহৰ ৰসুলক সম্বন্ধি কৈছে, হে মোৰ নবী, কুল ইয়া আইয়ুহান নাস, হে নবী আপুনি কৈ দিয়ক। কি ক'ব? হে মানুহসকল, হে মানুহসকল। মুমিন বুলি কোৱা নাই, মুছলিম বুলি কোৱা নাই, মানুহ বুলি কৈছে। ইয়া আইয়ুহান নাস ইন্নী ৰাসূলুল্লাহি ইলাইকুম জামিআ, মই সমগ্ৰ বিশ্ব মানৱতাৰ বাবে, বলকে দানৱৰ বাবেও সমগ্ৰ বিশ্বৰ বাবে নবী হৈ প্ৰেৰণ হৈছোঁ। আল্লাহৰ ৰসুল সমগ্ৰ মানৱতাৰ বাবে, বিশ্ব দানৱতাৰ বাবেও নবী হিচাপে প্ৰেৰিত হৈছে। এইটো আছিল আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ 1 নম্বৰ বৈশিষ্ট্য। আমি 3টা বৈশিষ্ট্য আলোচনা কৰিম বুলি কৈছিলোঁ। যা হওক, দ্বিতীয়টো বৈশিষ্ট্য হৈছে বিশ্বৰ বুকুলৈ অহা, পৃথিৱীৰ বুকুলৈ অহা প্ৰত্যেকজন নবীকে আল্লাহ পাকে মানুহৰ নেতা বনাইছিল। নবী আছিল, তেওঁলোক নেতাও আছিল। যেনেকুৱাকৈ সব নবীটো নেতা হয়, ইয়াত কোনো সন্দেহ নাই, বলকে কিছুমান নবীক আল্লাহ পাকে বাদশাহিয়াত দান কৰিছিল, জনগণৰ নেতা বনাইছিল, ৰাজত্ব দান কৰিছিল। দাউদ আলাইহিস সালাতু ওয়াসসালাম আব্বা, 7 মুলুকৰ বাদশাহ। সুলাইমান আলাইহিস সালাতু ওয়াসসালাম পুতেক, 7 মুলুকৰ বাদশাহ। ইউসুফ আলাইহিস সালাতু ওয়াসসালাম মিছৰৰ বাদশাহ। আল্লাহ পাকে নবী বনাইছে, কিন্তু ৰজাও বনাইছে, দেখাই দিছে। আৰু নবীসকলক ৰজা বাদশাহ নবনালেও সব নবীয়েই জনগণৰ নেতা আছিল, মানুহৰ পক্ষত কাম কৰিছিল, মজলুমৰ পক্ষত থিয় দিছিল, জালিমৰ বিৰুদ্ধে সদায় আৱাজ তুলিছিল, কণ্ঠক ব্যৱহাৰ কৰিছিল। কিন্তু আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামেও জনগণৰ নেতাই আছিল। বলকে আমাৰ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মদিনাত 10 বছৰ নেতৃত্ব দিছে, 10টা বছৰ ৰাজত্ব কৰিছে, আল্লাহৰ আইন তাত প্ৰতিষ্ঠা কৰিছে। কিয়নো আল্লাহ পাকৰ হুকুম আছিল, আলা লাহুল খালক ওয়াল আমৰু, এই সৃষ্টি জগতটো আল্লাহ পাকৰ, গতিকে আইনো চলিব কাৰ? আল্লাহ পাকৰ।
কিন্তু আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ ইয়াততো বৈশিষ্ট্যটো ফুটি নুঠিল। বাকী নবীও জনগণৰ নেতা আছিল, আমাৰ নবীও আছিল, ইয়াতনো কিনো অতুলনীয় থাকিল? আছে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক আল্লাহ পাকে কেনে নেতা বনালে? আল্লাহ পাকে উম্মে হানিৰ ঘৰৰ পৰা মেৰাজত লৈ যোৱাৰ কাৰণে উঠাই লৈ গ'ল মছজিদুল হাৰামৰ পৰা বাইতুল মুকদ্দাছ মছজিদে আকছালৈকে আল্লাহ পাকে লৈ গ'ল। লগত থাকিল জিব্ৰাইল আমিন আলাইহিছ সালাতু ওয়াসসালাম। আৰু জিব্ৰাইল আমিন আলাইহিছ সালাতু ওয়াসসালামে বাইতুল মুকদ্দাছত গৈ ৰৈ দিলে। আৰু ৰোৱাৰ পিছত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ তেতিয়া নামাজৰ সময় হ'ল। 2 ৰাকাত নামাজ পঢ়াৰ কথা কোৱা হ'ল। মুয়াজ্জিনে নামাজৰ বাবে ইকামত দিলে। তেতিয়া জিব্ৰাইল আলাইহিছ সালাতু ওয়াসসালামে মনোযোগ দিব। জিব্ৰাইল আমিন আলাইহিছ সালাতু ওয়াসসালামে আল্লাহ ৰসুলৰ হাতত ধৰি এনেকুৱাকৈ ইমামতিৰ বাবে আগবঢ়াই দিলে। ইমামতিৰ বাবে আগবঢ়াই দিলে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে ইমামতি কৰিলে, 2 ৰাকাত নামাজ পঢ়িলে। নামাজ শেষ হোৱাৰ পিছত জিব্ৰাইল আলাইহিছ সালাতু ওয়াসসালামে আমাৰ নবীক সুধিলে, ইয়া ৰাসূলুল্লাহ, ইয়া নবী আল্লাহ, ইয়া হাবিব আল্লাহ, আপুনি জানেনে আপুনি কাক ইমামতি কৰিছে? আপুনি কাৰ ইমাম হৈ কাৰ ইমাম হৈ ইমামতি কৰাইছে? আল্লাহ ৰসুলে ক'লে, মইতো নাজানো। তেতিয়া জিব্ৰাইল আলাইহিছ সালাতু ওয়াসসালামে ক'লে, হে আল্লাহৰ ৰসুল, আপোনাৰ সন্মানাৰ্থে, আপোনাৰ ইজ্জতৰ বাবে, আপোনাৰ শ্ৰদ্ধাৰ বাবে আজি আপোনাৰ সন্মানাৰ্থে বাইতুল মুকদ্দাছত আল্লাহ পাকে চব নবীকে আনি ইয়াত জমা কৰাই দিছে। আজি আপোনাৰ পিছত গোটেই বিশ্বত যিমানবোৰ নবী আহিছিল চব নবীয়ে আৰু 7 আসমানত যিমান ফৰিস্তা আছিল চব ফৰিস্তা আহি আপোনাৰ পিছত নামাজ পঢ়িছে। সুবহানাল্লাহ। আল্লাহ ৰসুলে ক'লে, ভাই জিব্ৰাইল, মোতকৈতো ডাঙৰ নবী ইব্ৰাহিম ইয়াত উপস্থিত আছে, তেতিয়াহ'লে মুছা ইয়াত উপস্থিত আছে। এটা ৰিৱায়তত আছে নবীসকল উপস্থিত সশৰীৰে নাছিল, ৰুহসকলে উপস্থিত কৰা হৈছিল। আল্লাহ পাকে ইচ্ছা কৰিলে কিনো ডাঙৰ কথা, আল্লাহ পাকে পাৰে। তো ইয়াত মুছাৰ নিচিনা জলিলুল কদৰ নবী উপস্থিত আছিল, মইতো সৰ্বশেষত আহিছোঁ, মোক কিয় ইমাম বনোৱা হ'ল? জিব্ৰাইল আলাইহিছ সালাতু ওয়াসসালামে ক'লে, নবী হে, আল্লাহ পাকে আপোনাক সৰ্বশেষত দুনিয়াৰ বুকুলৈ প্ৰেৰণ কৰিছে সঁচা, কিন্তু আল্লাহ পাকে আপোনাক ইজ্জত দিব বিচাৰিছে আৰু তাৰ বাবে সকলো নবীক পিছত ৰাখি, সকলো ফৰিস্তাক পিছত ৰাখি আপোনাক সন্মুখত দি ইমামতি কৰাইছে। আৰু আল্লাহ পাকে কেৱল সাধাৰণ মানুহৰ নেতা নহয়, নবীৰো নেতা হিচাপে আপোনাক আল্লাহ পাকে স্বীকৃতি প্ৰদান কৰিছে। সুবহানাল্লাহ। তাৰমানে সকলো নবী আছিল, ওয়াজআলনাহুম আইম্মা, সূৰা আম্বিয়া ৭৩ নম্বৰ আয়াত। সকলো নবী জনগণৰ নেতা আছিল। আমাৰ নবী কেৱল জনগণৰ নহয়, নবীৰো নবী আছিল, ফৰিস্তাৰো নবী আছিল, নবীৰো নেতা আছিল। এইটো আছিল আল্লাহ ৰসুলৰ দ্বিতীয়টো বৈশিষ্ট্য। আৰু সৰ্বশেষ 3 নম্বৰটো বৈশিষ্ট্য হৈছে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক আল্লাহ পাকে কেতিয়াও নাম ধৰি মতা নাছিল। হে মোহাম্মদ বুলি আল্লাহ পাকে কেতিয়াও মতা নাই। বাকী চব নবীকে যেতিয়া মাতিব লগা হৈছে নাম ধৰি ধৰি মাতিছে। আদম আলাইহিছ সালাতু ওয়াসসালামক মাতিব লগা হৈছে, আল্লাহ পাকে ডাইৰেক্ট নাম কৈছে, ইয়া আদম উস্কুন আনতা ওয়া যাওজুকাল জান্নাহ, হে আদম, তুমি আৰু তোমাৰ স্ত্ৰী জান্নাতত সুখে শান্তিৰে বসবাস কৰা। নূহ আলাইহিছ সালামক যেতিয়া মাতিব লগা হৈছে আল্লাহ পাকে কৈছে, ইয়া নূহ উহবিত বিসালামিম মিন্না, নূহ আলাইহিছ সালাতু ওয়াসসালামক আল্লাহ পাকে নাম ধৰি মাতিলে। ইমান ডাঙৰ নবী ইব্ৰাহিম আলাইহিস সালাম আল্লাহ পাকে নাম কৈ মাতিলে, ইয়া ইব্ৰাহিম قد صدقت الرؤيا ইন্না কাযালিকা নাজজিল মুহসিনিন, হে ইব্ৰাহিম, আপুনি সপোনত দেখাখিনি সত্য কৰি দেখুৱাই দিলে। সবকে নাম কৈ কৈ আল্লাহ পাকে মাতিছে। কিন্তু যেতিয়া আল্লাহ পাকে আমাৰ নবীক মাতিবৰ সময় হৈছে, সম্বোধন কৰিবৰ সময় হৈছে, তেতিয়া আল্লাহ পাক ৰব্বুল ইজ্জতে নাম ধৰি মতা নাই, আল্লাহ পাকে মাতিছে, ইয়া আইয়ুহান নবিয়্যু, হে মোৰ নবী, হে মোৰ নবী। আৰু যদি কেতিয়াবা মাতিব লগা হৈছে মৰমৰ সৈতে, ইয়া আইয়ুহাৰ ৰাসূল, হে মোৰ ৰসূল, হে মুহাম্মদ বুলি, ইয়া মুহাম্মদ না, আল্লাহ ব্যৱহাৰ কৰা নাই। ইয়া আইয়ুহান নবিয়্যু, নবী বুলি মাতিছে। ইয়া আইয়ুহাৰ ৰাসূল, হে মোৰ ৰসূল বুলি মাতিছে। গাত কেতিয়াবা চাদৰ উৰি আছে, আল্লাহ পাকে নাম কৈ মতা নাই, চাদৰ উৰি থকা অৱস্থাত মাতিছে, ইয়া আইয়ুহাল মুদ্দাছিৰ, হে গাত চাদৰ লৈ
থাকোতা শুনা কেতিয়াবা আল্লাহ ৰসুলে ঠাণ্ডাৰ দিনত কম্বল লৈ শুই থাকিছিল আল্লাহ পাকে মাত দিছিল ইয়া আইয়ুহাল মুজাম্মিল হে গাত কম্বল লৈ শুই থাকোতা জন শুনা হাই আল্লাহ পাকে তথাপি নাম কৈ কৈ মতা নাই এইটো আল্লাহৰ ৰসুলৰ তৃতীয়টো বৈশিষ্ট্য আছিল তাৰ বাবে আপোনাক মোকো হুঁচিয়াৰি কৰি দিছে যে আমিও যেন আল্লাহৰ ৰসুলক কেতিয়াও নাম ধৰি নামাতো আমাৰ মাজতো আল্লাহৰ ৰসুল নাই মাতিব লগা কথাই নাই নাম ধৰি যেন নামাতো আল্লাহ পাকে পবিত্ৰ কোৰআনৰ সূৰা নূৰৰ 63 নম্বৰ আয়াততে এলান কৰি দিলে লা তাজআলু দুআ আৰ ৰাসূল বাইনাকুম কা দুআই বাযিকুম বাযা খবৰদাৰ তোমালোকে ইজনে আনজনক যেনেকুৱাকৈ নাম ধৰি ধৰি মতা অ আব্দুল্লাহ অ ইছমাইল তেনেকুৱাকৈ তোমালোকে লা তাজআলু দুআ আৰ ৰাসূল আল্লাহৰ ৰসুলক তোমালোকে তেনেকুৱাকৈ হে মুহাম্মদ বুলি নামাতিবা মাতিব যদি লগা হয় হে আল্লাহৰ ৰসুল বুলি মাতিবা হে আল্লাহৰ নবী বুলি মাতিবা হে আল্লাহৰ হাবিব বুলি মাতিবা খবৰদাৰ হে মুহাম্মদ বুলি নামাতিবা তোমালোকৰ কাৰণে এইটো হাৰাম কৰা হৈছে মই আল্লাহে মতা নাই তুমি উম্মত হৈ কেনেকৈ মাতিবা আল্লাহ পাকে উম্মতকে হুঁচিয়াৰ কৰি দিলে ৰবিউল আউৱালৰ মাহ চলি আছে এই মাহতে আল্লাহৰ ৰসুল দুনিয়াৰ বুকুলৈ আহিছিল তাৰ বাবে সময় কম বাবে মাত্ৰ 3টা বৈশিষ্ট্য যি বৈশিষ্ট্য বাকী নবীৰ গাত নাছিল আমাৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আছিল সেই 3টা বৈশিষ্ট্যৰ ওপৰত আমি আলোচনা কৰিলোঁ ইয়াৰ অৰ্থ এটাই যাতে এইবোৰ শুনি আমাৰ ইমান বৃদ্ধি হয় আৰু আমাৰ ইলিমো বৃদ্ধি হয় আৰু আল্লাহ ৰসুলৰ প্ৰতি ভিতৰৰ পৰা আসলি মহাব্বত জাগ্ৰত হয় তাৰ বাবে আমি প্ৰত্যেকে আল্লাহ ৰসুলক প্ৰকৃত মহাব্বত কৰি ৰসুলৰ সুন্নত মোতাবিক জীৱন যাপন কৰাৰ কোশিশ কৰিম ইনশাআল্লাহ আল্লাহ পাকে কোৱা শুনাতকৈ বেছি আমল